পত্নীৰ মনোভিলাষ পূৰ্ণ কৰাৰ লগতে বসুদেৱ দৈৱকী ৰূপে জন্মগ্ৰহণ কৰা এওঁলোককো পিতৃ মাতৃত্বৰ সন্তানৰ অধিকাৰী কৰি এই কাৰ্যত ৩৩ কোটি দেৱতাৰ লগতে সৃষ্টিপতি ব্ৰহ্মদেৱেও বিশেষ ভূমিকা গ্ৰহণ কৰি সহায় কৰিব লাগিব। সৃষ্টিকৰ্তা ব্ৰহ্মদেৱ আজি যি অভিলাষ চলাইছো তাত তুমি হবা আমাৰ প্ৰধান সহায়।
হন্তে অর্পণ কৰি পতিৰ হাতত সতী ধৰ্ম ৰক্ষা কৰি বহাগে মথুৰা বাসীমান বিদায়ৰ শেষ মুদবী ৰঙমঞ্চত আজি শিশু ৰজনীত মই শিশু ৰাসত বগলীবধ বলুবদ্ধ অভিনয় কৰিছোঁ। আজি আমাৰ মুদবিল ৰঙমঞ্চত দৈৱকীৰ শিশু ৰাসৰ দৈৱকী লৈছোঁ। তুমি কি চৰিত্ৰত অভিনয় কৰিবা? নাৰদৰ।
সঁচাকৈ প্ৰশংসনীয় যাৰ কাৰণে কাংক্ষাৰ খিয়াতি আজি ইমান বিলম্বিছে মহারাজ শঙ্কর ভারতের দেশপতি বিবাহ কার্য অতি সুন্দরভাবে হয়েছে ভারতের দক্ষতা পরিচালিত এই বিবাহ মণ্ডপত কত আমার যাচ্ছে সকলে মর্যাদা কথা ও শেষ ৰাস আমি 19 বছৰ পাতি আছোঁ, কিন্তু শিশুৰ ৰাস পতা নাছিলোঁ। এইবাৰ আমি শিশুসকলক উদগনি জনাবৰ বাবে কেৱল শিশুসকলৰ দ্বাৰাই আজি অন্তিম ৰজনীৰ ৰাসলীলা আমি উদযাপন কৰিছিলোঁ। আমি যথেষ্ট ৰাইজৰ সঁহাৰি পাইছোঁ। অঞ্চলৰ ৰাইজে আমাক আজি যথেষ্ট সঁহাৰি জনাইছে। আমি পূৰ্বতে যি দুদিন ৰাস পাতিলোঁ, সেই দুদিনতকৈ আজি বহুত বেছি অভূতপূৰ্ব সঁহাৰি পাইছোঁ। যে আমি আশা কৰিছোঁ অহা যিটো বৰ্ষ আহিব, সেই বৰ্ষত আমি পাৰিলে শিশু ৰাস দুদিনলৈ আমি বৰ্ধিত কৰিম বুলি আমি আশা কৰিছোঁ। সুকীয়া বৈশিষ্ট্য আছে। সেই বৈশিষ্ট্যটো হ'ল কি, আমি বাহিৰৰ পৰা কোনো শিল্পী ইয়ালৈ আমদানি নকৰোঁ। আমাৰ যিসকল থলুৱা দুখীয়া ল'ৰা ছোৱালী আছে, যিবিলাকে নিজৰ সংস্কৃতি বিকাশ কৰিবৰ কাৰণে কোনো ধৰণৰ মঞ্চ পোৱা নাই, আমি তেওঁলোকক মঞ্চ দিয়াৰ উদ্দেশ্যে কেৱল এই অঞ্চলৰ নিজৰ আমাৰ এলেকাৰ ল'ৰা ছোৱালীক লগত লৈহে আমি এই ৰাস উদযাপন কৰোঁ।
শিক্ষা প্ৰকাশ কৰা বসুদেৱ। আছে এটি সহজ উপায়। উটি উটি আহি থাকিব, তোমাৰো ৰজা নহব একোকে অনিষ্ট। কৰ জোৰে কৰিছো মিনতি, দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা। দৈৱকীৰ প্ৰাণ ভিক্ষা অসম্ভৱ। অসম্ভৱ নহয় মহাৰাজ, তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত কালকেতু মহাৰাজ কংসৰ আজি মহৎ ভাগ্য। হৰিদৈব্য বিবাহ কাৰ্য ইমান সুন্দৰভাৱে পৰিচালিত যে বৰযাত্ৰী অতিথি বংশ পৰিয়াল ইষ্টমিত্ৰ সকলো কংসৰ আতিথ্যত অতিশয় আনন্দিত। তোমাৰ কৰ্তব্য পৰায়ণতা আৰু বিবাহ কাৰ্য সুপৰিচালনাৰ বাবে মথুৰাৰ ৰাজ আজি অতিশয় সন্তুষ্ট।